सिगांनि सरकारा बिसायख'थिनि समाव भट लायो हा पाट्टा होआ रायजो राजाफोरनि गेजेराव सिगांनि सरकारा गोबां नाटक खालामदोंमोनब्लाबो नाथाय बिटिआर सरकारनि समाव अरायथायै हाखौ मोनफुंनो हाबाय। बे गोनां बाथ्राखौ बुंदों बिटिआरनि गाहाय खुंगिरि प्रमद बर'आ। खौरांगिरिनि सिगाङाव बिथां प्रमद बर'आ बुंदों सिगांनि सरकारा हा गैयाजायै सुबुंफोरनो हा होनायनि जेबो गोनांथार होआखैमोन। हानि फोरमानलाइ मोननाय सुबुंफोरा हाखौ फाननाङा आरो बिफां लाइफांफोर दानफायनायखौबो बन्द खालामनांगौ होननानै बिथाङा खावलायदों। मख'नो गोनांदि दिनै क'क्राझार जिल्लानि आवथायाव थानाय हलथुगाव आरो कसुगाव फरेस्ट डिभिजननि सिङाव गोबां सुबुंफोरनो फरेस्ट राइट एक्टनि गेजेरजों हानि फोरमानलाइखौ राननानै होदों। बे हाबाफारियावनो बिटिआरनि गाहाय प्रमद बर' आरो मावफुं सोद्रोमा रन्जित बसुमतारिया बाहागो लायो। सीएम प्रमद बर'आ बुंबावदों क'क्राझार जिल्लानि सिङावनो हा गैजायै नखरफोरनो फैगौ दान मोननैनि गेजेराव हा पाट्टाखौ राननानै होगोन होननानै बाथ्रा होबावदों। আৰু কচুগাঁও দুটা ডিভিজনৰ আণ্ডাৰত 7144 যি ক্লেমেণ্ট আছিলে তেখেতসকলক ফৰেষ্ট ৰাইট এক্টৰ আণ্ডাৰত ভূমিৰ চাৰ্টিফিকেট বিতৰণ আয়োজন কৰা হৈছে পাটগাঁৱত। আৰু এই কামখিনি অতি শীঘ্ৰে কৰি দিয়াৰ কাৰণে আমাৰ বিটিআৰৰ ৰেভিনিউ ডিপাৰ্টমেণ্ট আৰু আমাৰ ডেপুটি কমিশ্যনাৰ আমাৰ PD তেখেতসকলক মই ধন্যবাদ জনাইছোঁ। আৰু এই ৰাইজে বহুত দিনৰ পৰা বঞ্চিত হৈ আছিলে। তেখেতসকলে আশা কৰি আছিলে যে বহুত আগতে হ'ব লাগে, কিন্তু আগৰ চৰকাৰে এইবিলাক গুৰুত্ব নিদিলে। প্ৰত্যেক বছৰত ইলেকশ্যন আহিলে 10-5খন দিয়ে, ভোটটো লয় আৰু মাটিৰ পাট্টা নিদিয়ে। প্ৰত্যেক বছৰে ইলেকশ্যন আহিলে 10-5খন বিতৰণ কৰি দিয়ে আৰু ভোটটো লয়। এই নাটকবিলাক কৰি আছিলে আৰু আজিৰ পৰা এইটো ফিনিছ হৈ গ'ল। তেখেতসকলে পাৰ্মানেণ্টলি এই মাটিৰ অধিকাৰ পাই গ'ল আৰু এখেতসকলে কিছু বছৰৰ পিছত এইবিলাক ৰেভিনিউ ভিলেজত কনভাৰ্ট কৰা হ'ব। খালি কথা হৈছে তেখেতসকলক আমি অনুৰোধ কৰিছোঁ যে কিনা মাটিবিলাক বিক্ৰী কৰিব নালাগে, এটা অধিকাৰত পাইছে আৰু তাতে পাৰ্মানেণ্টলি থাকিব লাগে আৰু গছ গছনি কাটাবিলাক বন্ধ কৰিব লাগে। এই অঞ্চলৰ লগতে কোকৰাঝাৰত আৰু বহুখিনি আছে। যোৱা 70 বছৰ 80 বছৰৰ পৰা বসবাস কৰি থকা অঞ্চলবিলাকতো মাটিৰ পট্টা পোৱা নাছিলে। সেই অঞ্চলবিলাকতো আমি অহা 2 মাহৰ ভিতৰত বহুত হাজাৰ ফেমিলিক মাটিৰ পাট্টা দিবলৈ গৈ আছোঁ। ইয়াৰ পিছত ওদালগুৰিত আমাৰ ৰেডি হৈ আছে, বাক্সাত ৰেডি হৈ আছে, চিৰাঙত ৰেডি হৈ আছে। চ' সেইখিনি গোটেই মাটিৰ পাট্টাখিনি যিমানখিনি পলম হৈ আছিলে সেইখিনি আমি দিবলৈ গৈ আছোঁ। আৰু অহা 8 তাৰিখত আমাৰ দিনজোৰা কাৰ্যসূচী চাৰ্কল অফিচাৰ মণ্ডল কানানগৈ সকলোকে লৈ পেলাই এটা ছেমিনাৰ হ'ব। ইয়াৰ পিছত বাকী যিখিনি আমাৰ টজিলেণ্ড আছে, PGR VGRবিলাক আছে, য'ত য'ত আমাৰ বিভিন্ন জনগোষ্ঠী বসবাস কৰি আছে, এই অঞ্চলবিলাকত কেনেকৈ আমি সকলোকে মাটিৰ অধিকাৰবিলাক কাক কেনেকৈ আইনগতভাৱে দিব পাৰে ইয়াৰ কাৰণে আলোচনা কৰিম। বহুত হাজাৰ বিঘা মাটি এনক্ৰচ কৰিছে আৰু সেই এনক্ৰচ কৰাবিলাকত ভিতৰত যে কোন কি কেটেগৰীৰ হয়, কোনটো এৰিয়াত কোনে কৰিছে, ডাটাটো আমি এতিয়া ইয়াৰ ওপৰত এনালাইচিছ কৰা হৈছে। আমাৰ কমিটি গঠন কৰা হৈছে আৰু এই কমিটিয়ে ৰিপৰ্ট দিয়াৰ লগে লগে ইয়াৰ ওপৰত একশ্যন আমি আৰম্ভ কৰিম। नोंथाङा सानाय सुनाय बेरामनि जेंनायाव दं नामा? जुदि नोंथाङा देहायाव सानाय सुनायजों भुगिनांगासिनो अब्ला नोंथांनि थाखाय गोजोनथाव खौरां। नोंथांनि थाखाय दं SI निउर' थेरापि सेन्टार। बे थेरापि सेन्टाराव नोंथाङा गोरलैयैनो सानाय सुनाय बेरामखौ फाहामथाय लानो हागोन। ট্ৰিটমেণ্ট পাইছোঁ, লগে লগে মোৰ শৰীৰটো একদম ফ্ৰী হৈ গৈছে। খোজ কঢ়াত খুব অসুবিধা আছিলে। চাইডটো মোৰ একেবাৰে বহুত বেয়া আছিলে। খোজকাঢ়িব ভালকৈ পৰা নাছিলোঁ। ইয়াত মোটামুটি 3 দিন আহিয়ে মই ভালকৈ খোজকাঢ়িব পৰা হৈছোঁ। सिं सानाय, आफादावरि सानाय, मोदोम जरा सानाय, आइजोफोरनि जेंना, खर' सानाय बायदि बायदि बेरामखौ बे सेन्टाराव फाहामनाय जायो। SI निउर' थेरापि सेन्टारा चिरांनि बेंटल सापागुरियाव दं। बे सेन्टाराव थानानैबो फाहामथाय लानो हानायनि सुबिदा दं। जुदि नोंथाङाबो फाहामथाय लानो लुबैदोंब्ला नैबे मबाइल नम्बर 7620160459 नङाब्ला 9476977956 आव थोंजोङै जगाजग खालामनो हागोन।